কি মজা লাগে খাই আজি তেনেকৈ বনাম পনীৰ কাবুলী বুট আলু আৰু মানে নিৰামিষ পনীৰ বনাম আজি চাই থাকিব আপোনালোকে বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছানে মোৰ ভাল মই বৰ্তমান আজি পনীৰ বনাম পনীৰ কেনেকৈ বনাম আৰু কেনেকৈ পনীৰ আনবক্সিং কৰি পনীৰ এতিয়া কাটি লৈছোঁ কাটি লৈ এয়া মাষ্টাৰ অইলত ফ্ৰাই কৰি পনীৰখিনি নমাই থ'ম তাৰপিছত জিৰা গোটা জিৰা দি দিলোঁ তাৰপিছত দিলোঁ আলু চাই দেখোন কেনেকৈ বনাইছোঁ ভেন্দি ভাজিম আৰু তাৰ লগত খাম তিয়হ আৰু গাজৰৰ চালাড তাৰ লগত থাকিব আৰু আপোনালোকে চাই থাকক কি খাম এয়া ভেন্দি ভাজা হৈ গ'ল খাবৰ কাৰণে বান্ধৱীসকল দাইল নিৰামিষ দাইল ইয়াক দিয়া হৈছে মচুৰ দাইল আৰু মুগৰ দাইল তাৰপিছত যেতিয়া সম্ভাৰ দিলে শুকান জলকীয়া আৰু পাঁচফোৰণ দিলে তাৰ লগত দাইলত দিছে গাজৰ দিছে আৰু বিন দিছে তেনেকৈ বনাইছে আজি তেনেকৈয়ে খাম নিৰামিষ দাইল নিৰামিষ পনীৰ তাৰপিছত পাপৰখিনি ভাজি পেলাই প্লাষ্টিকৰ পলিথিনত এনেকৈ সোমাই থ'লে পাপৰখিনি একেবাৰে সেমেকি নাযায় আপোনালোকেও এনেকুৱা কৰিব পাৰে এইখিনি হৈ গ'ল পনীৰখিনি নমাই দিলোঁ এতিয়া আমাৰ খাবৰ কাৰণে পূৰা ৰেডি হৈ গ'ল আমি এতিয়া খাম আৰু ভাত বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব তাৰমানে ছাবস্ক্ৰাইব কৰিব জয় আই অসম